অমিতা আমিনা আনিছে আম এই মোহন পকা পকা ফলবোৰ এই উঠছোন এই ৰ'বচোন অকণে আনিছে অমিতা না, তই উঠছোন। এই মই আমখিনি খাই ল'ব দে খাই ল অকণে আনিছে ভগৱান। অমিতা আমিনা আনিছে আম পকা পকা আমবোৰ আমি দুটাই খাম দে খাবি দে উঠ এতিয়া আম। খাবি উঠ অকণে আনিছে অমিতা তই বহি ল আমিনে আনিছে আম বহি ল তই ক'ৰবাত দুখ পালি নেকি কোন নহয় ভৰিত দুখ পালি নেকি বোলো পৰিলি যে কোন পৰিছে তই পৰিলি যে তই গমেই নাপাৱ মই পৰিছোঁ তই গমেই নাপাৱ কিতাপ পঢ়ি আছিলো যে হেৰ এনেকে কিতাপ পঢ়ে নে মানুহে মই তেনেকুৱাই মই যিটো কাম কৰোঁ মই এফাল লাগি যাওঁ মই যে সৰুতে পঢ়ো 7 দিনলৈ উঠি নাহো গাঁৱৰ মানুহে মোক টেবুলৰ পৰা চুচৰাই লৈ আহে সেইকাৰণে মই পঢ়া শুনা এৰি দিব লগা তই হ'ল বহুত চোকা আছিলি মানে চোকা। কি পঢ়ি আছনো চাওঁ অসমীয়া হেৰ এখন বিহু কাৰ্যসূচীহে দেখোন বিহু কাৰ্য এই দুটা কি এয়া সভাপতি সম্পাদক মই অকণমিতা বুলিহে পঢ়ি আছো ইছ ৰাম দেহি য'তে খাদ্য ত'তে বাদ্য নহয় য'ত খাদ্য থাকে সেইকেইটা মানে মোৰ একদম ব্ৰেইনত সোমাই যায় আচ্ছা মই এটা যুগ নেওতা বিয়োগ নেওতা যে কেনেকে মুখস্থ কৰিছো জানে কেনেকে কৈছো পুৰেণ নেতাখন যে পুৰণ নেওতা সাত গুণ সাত বাঢ়ি থৈছে ভাত 7 দুগুণ 14 ভাত খাবলে বাধ্য আইঅ দেহি ইমান মৰম লগাটো এইটো আৰু কি কি জানো কচোন শুনকচোন এই যে আপুনি যুগ নেওতা জানিছে যুগ নেওতা জানো বিয়োগ বিহু জানো পুৰেণ পুৰণ জানো আৰু হন হন নাই হন নেওতা নাই নহয় আছে ক'ত আছে কিয় এনেকে যে এটা খুঁটি ওপৰত দা বাইডাল থাকে যে হন অংকটো এইপিনে আপোনাৰ দা বাইডালত 25 দিছে 25 খুঁটি এফালে 5 দিছে 5 হন কৰি দিয়ক 5 গুণ 5 কি কেনেকে গম পালে এইটো হন কৈ দিলো সেই হন নেওতাখন ক'ত হন নেওতাখন ক'ত গ'ল এইফালে আপোনাৰ 6 আৰু 0 দিলো 6 0 60 এইফালে 4 দি দিলো বোলে 4 হন কৰি দিয়ক 4 60 4 15 গুণ 60 কি কৰিলে 4 15 পুৰণহে কৰিলো কিন্তু খুঁটিডাল আছে কাৰণেতো হন কিয় ঘৰৰ নেওতাখন ক'ত আছে এইবিলাক কাৰণতে মই পঢ়া শুনা এৰি দিছো সৰ্বশিক্ষাৰ ওপৰত মোৰ বহুত খং আছে কি সৰ্বশিক্ষা এই যে পঢ়াই যে সৰ্বশিক্ষা বহুত খং আছে সেইকাৰণে মই পঢ়া শুনা এৰি দিছো ঘৰৰ নেওতাখন চিলেবাছত কিয় নিদিলে মই নাজানো তই এইটো কথা কাৰোবাক কৈছ কোৱা ময়ে নপঢ়িলো নেকি বাৰু আপুনি নপঢ়িছে পুৰণ যুগ বিয়োগ পুৰণ ঘৰৰ নেওতাখন কিয় নিদিলে সৰ্বশিক্ষা সৰ্বশিক্ষা তই কাৰোবাক কৈছ নি নাই म थानामा आइपुगे बात गर्छ म बाई बाई भात खाइलिनु